মোৰ ফালৰ পৰা কিডনী এটা বিক্ৰী কৰিম ছোৱালীটোৰ কাৰণে। কিহৰ কাৰণে? ছোৱালীটো পঢ়াব মোৰ ইচ্ছা আছে। মোৰ জীৱনৰ যেনেকুৱা এই ষ্টেমৰ মালিক মহিবুল ছাৰে বা আৰু আজমল ছাৰে, এনেকুৱা বহুত মানুহ আছে, বা আমাৰ CM ছাৰৰ ঘৈণীয়েক, তেওঁৰো স্কুল বহুত আছে। তেওঁ এটা এটা বাচ্চাৰ পঢ়াৰ কাৰণে যদি এজন মানুহৰ কিডনী বিক্ৰী কৰিব লগা হয়, তেতিয়াহ'লে বন্ধুসকল আমি মানুহে জীয়াই থকাতকৈ নাথাকাই ভাল, এনেকুৱা এটা পৰিৱেশ আহি যাব। চ' বন্ধুসকল, আজি মই এটি ব্যতিক্ৰম ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। চ' বন্ধুসকল, মোৰ ওচৰত দেখা পাইছে এজন মানুহ। তো আপোনালোকে দেখা পাইছে যে চেয়াৰত বহি আছে। এই মানুহজন আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। দেখা পাইছে এই মানুহজন কিন্তু এটা সময়ত সুস্থ আছিল, চলা ফুৰা কৰিছিল আৰু নিজে কৰ্ম কৰি খাইছিল। যদিও আপোনালোকে দেখা পাইছে অলপ ব্যতিক্ৰম, কিন্তু সুস্থ আছিল, নিজে কৰ্ম কৰি খাইছিল। কিন্তু চাওক ভাগ্যৰ পৰিণতি, আজি ভাগ্যৰ চকৰিডাল ঘূৰি গৈছে। আজি তেওঁ গোটেই বডিটো পেৰালাইজ হৈ গৈছে। তাৰমানে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম কি হৈছিল। তাৰ আগতে মই কৈ লওঁ যে আপোনালোকে বন্ধুসকল, গোটেই অসমবাসী ৰাইজলৈ মোৰ এটা অনুৰোধ থাকিব, আপোনালোকে এই ভিডিঅ'টো গোটেই সম্পূৰ্ণ ভিডিঅ' চাই কিনি যাব। বন্ধুসকল, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনো নেপোৱা। বন্ধুসকল, তেওঁ এজন মানুহ হয় আৰু তেওঁৰো আছে দুটা চকু, দুটা কাণ, এটা হৃদয় আছে, 5টা আত্মা আছে। তেওঁ আমাৰ দৰেই মানুহ, কিন্তু চাওক বন্ধুসকল, আজি তেওঁৰ এইটো পৰিস্থিতি। তেওঁৰ সংসাৰত আছে এজনী ছোৱালী, মোৰ নাম টিংটং। 2007 তাৰমানে নক্ষত্ৰ হোটেলত কাম কৰিছিলোঁ। এতিয়া তাৰমানে ক'ব কৈ কিনে আৰু আপুনি পেৰালাইজ কেতিয়াৰ পৰা? 2017 চন 12 অক্টোবৰৰ পৰা তাৰমানে পেৰালাইজ হৈ গৈছে। তাৰপিছত মোৰতো উপায় নাই, কি কৰোঁ, মিডিয়াক মাতিছোঁ, অলপ সহায় যদি ৰাইজৰ পৰা পাওঁ, অসমবাসীৰ পৰা পাওঁ। ৰাইজে মোক সহায় কৰিছে, নকৰা নহয়। যেনেকৈ আপুনি তেওঁ এনেকুৱা কৰি আছে, যিয়ে নহওক সেইটো মই ৰাইজৰ সহায়টো ঠিক আছে, ধন্যবাদ। মই এটাই অনুৰোধ কৰোঁ, মোৰ চিকিৎসাটো অসম চৰকাৰক তাৰমানে উন্নত চিকিৎসাটো অসম চৰকাৰৰ ফালৰ পৰা মই বিচাৰোঁ। আৰু মোৰ এটা কণমানি ছোৱালী এটা আছে। মোতকৈ এতিয়া মই চিকিৎসাতকৈ মই ইম্পৰ্টেণ্ট দিছোঁ মোৰ কণমানি ছোৱালীটো বয়স 6 বছৰ হৈছে, LP স্কুলত দিছোঁ। মই কেমেৰা পাৰ্চনক ক'ম একবাৰ ফেমিলিটো এনেকৈ দেখাই দিয়াচোন। ছোৱালীজনী আছে, তেওঁৰ মিছেছ আছে, শুই আছে। আপোনালোকে দেখা পাইছে এই সৰু ছোৱালীজনীয়ে ভৱিষ্যত যদি লেখা পঢ়া কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ ভৱিষ্যত কি হ'ব? এওঁৰ মনত হেঁপাহ আছে যে তেওঁৰ ছোৱালীজনী ভালকৈ স্কুলত লেখা পঢ়া কৰক, নহয় জানো? তো লেখা পঢ়া কৰি ধৰক মোৰ ফালৰ পৰা যেনে ক'ব লগা এইটোৱে অনুৰোধ কৰিছোঁ। মই কাণেদি শুনা পাইছোঁ, চকুৱেদি দেখাও পাইছোঁ। বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ছাৰে এটা টাইমত কৈছিলে বেটি পঢ়াও বেটি বচাও বুলি কৈছিলে। মই সেইটো আশা কৰি আছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিছোঁ যে কোনোবা যদি এনেকুৱা কামটো কৰি দিলে হয়। আৰু যদি নোৱাৰে আৰু কি ক'ম, আজি মোৰ নচিবত নাই, কি ক'ম আৰু সময়টো ৰখি নাথাকে। ছোৱালীটো ডাঙৰ হৈ আছে, 6 বছৰ হৈছে। এতিয়া মই ভালকৈ পঢ়াব লাগে, মোৰ জীৱনৰ আশা বাদ দিছোঁ। এতিয়া অসমবাসীক এইটোৱে অনুৰোধ কৰিছোঁ, আপোনালোকৰ চেনেলৰ যোগেদি মোৰ ফালৰ পৰা কিডনী এটা বিক্ৰী কৰিম ছোৱালীটোৰ কাৰণে। কিহৰ কাৰণে? ছোৱালীটো পঢ়াব মোৰ ইচ্ছা আছে। মোৰ জীৱনৰ লাইফৰ ইচ্ছা বাদ দিছোঁ আৰু আশা বাদ দিছোঁ। মই ছোৱালীটোক মানুহ বনাব লাগে। মই বাপেক হিচাপে, মোৰ এজন সন্তান হিচাপে ছোৱালীটো মানুহ বনাব লাগে। মই অনুৰোধ কৰিছোঁ অসমবাসীক যে যদি মই কিবা ভুলকৈ কৈ আছোঁ কিডনী বিক্ৰী কৰাৰ কথা কাৰণে, তেনেহ'লে মোৰ আৰু উপায় নাই, ভুল নাভাবিব। মোৰ ছোৱালীটো অন্ধকাৰত ফাঁচি যাব, নহ'লে পঢ়াব নোৱাৰে। মই নিজৰ ৰেচনটোৱে জগাব পৰা নাই, মই ছোৱালীটোক কেনেকৈ পঢ়াম? গতিকে মোৰ ফালৰ পৰা কিডনী এটা বিক্ৰী কৰিম। যদি কোনোবাই সহযোগ কৰে কৰক। দল সংগঠন অনুৰোধ কৰিছোঁ, NGOক অনুৰোধ কৰিছোঁ, চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু যদি কোনোবা যদি মোৰ ছোৱালীটোক যদি কোনোবা দায়িত্ব লয় পঢ়াৰ কাৰণে, তেনেহ'লে মই কিডনী বিক্ৰী নকৰোঁ। এই যে লাষ্ট ফিনিচিং কথা। আৰু এনেকুৱা মানুহ আছে পৃথিৱীত বা অসমত আছে, ওলাই যায়। কিন্তু যেনেকুৱা এই ষ্টেমৰ মালিক মহিবুল ছাৰে বা আৰু আজমল ছাৰে, এনেকুৱা বহুত মানুহ আছে, বা
এনেকুৱা নকওঁ যে মুছলমান দুটা নাম ক'লোঁ, এনেকুৱা নহয়। বহুত মানুহ আছে, হিন্দু আছে, খ্ৰীষ্টান আছে, হেল্প কৰা মানুহ বহুত আছে, বহুত আছে। যেনেকুৱা আমাৰ CM ছাৰৰ ঘৈণীয়েক, তেওঁৰো স্কুল বহুত আছে। তেওঁ যদি কয় যে আপোনালোকে চেনেলত যোগেদি যদি কোনোবা অলপ আগবাঢ়ি দিয়ে যে চেনেলটো যে CM ছাৰৰ ঘৈণীয়েকে গম পাওক, মই সেইটোৱে অনুৰোধ কৰোঁ শিক্ষা দীক্ষাৰ কাৰণে। আৰু চ' কি ক'ম, বন্ধুসকল, ৱাইফ আছে, চ' বন্ধুসকল গোটেই ফেমিলি আছে, কিন্তু চাওক মেইন মেৰুদণ্ড, মেইন গাৰ্জেন যোনে ইনকাম কৰি খুৱাইছিল, সেই মানুহজন আজি বিছনাত পৰি আছে, এওঁ খোজ কাঢ়িব নোৱাৰা হৈ গৈছে। চ' বন্ধুসকল, যিসকল মানুহে চিনি পায় তেওঁলোকেতো জানেই নিশ্চয়, আৰু যিসকল মানুহে চিনি নাপায়, গোটেই অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ থাকিব, অসম তথা অসমৰ বাহিৰত যিসকল মানুহে কৰ্মৰত হৈ আছে, সেইসকল মানুহলৈ মোৰ অনুৰোধ থাকিব যে আপোনালোকে এই মানুহজনক অলপ হলেও সহায় কৰিব। বন্ধুসকল, আমি মিনিমাম এটা হেল্প কমচে কম আমি কৰিব পাৰো এই মানুহজনক। কিয় জানেনে বন্ধুসকল, আমি গুটখা খাই, আমি চিগাৰেট খাই, বিড়ি খাই, চাদা খাই, জুৱা খেলি বিভিন্ন ৰাস্তাত আমি পইচা খৰচ কৰো। চ' বন্ধুসকল, আমি এজন মানুহৰ কাৰণে যদি আজি কমচে কম 100 টকাকৈ আমি যদি খৰচ কৰো, আমাৰ একো ক্ষতি নহয় বন্ধুসকল। কমচে কম 100 টকা এটা আমিতো দিবই পাৰো কমচে কম এই মানুহজনৰ কাৰণে, কাৰণ এইজন মানুহ জীয়াই থাকিব লাগিব, এওঁৰ এটা ফেমিলি আছে, তেওঁৰ ছোৱালী এজনী আছে, তাৰ কাৰণে লেখা পঢ়াৰ দায়িত্ব কোনে ল'ব বন্ধুসকল? আমি যদি জুবিন দা যেনেকৈ কৈ গৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, বন্ধুসকল আমি জুবিন দা সদায় দুখীয়া মানুহৰ কাৰণে ভাবিছিল। চ' বন্ধুসকল, আৰু আমি জানো যে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়, আমি ৰাইজ হয়, আমি কি নোৱাৰো? আমি এইজন মানুহক যদি 100 টকাকৈ সহায় কৰিব পাৰো, 100 জন মানুহ যদি 100 টকাকৈ সহায় কৰো, এজন মানুহ চলিব পৰা এটা ব্যৱস্থা হ'ব, তেওঁৰ ছোৱালীজনীক স্কুলত পঢ়িব পৰা এটা ব্যৱস্থা হ'ব। মই জানিম, এই ফাইনেলি মই তেওঁৰ মুখৰ পৰা জানিম কেতিয়া এনেকুৱা হ'ল। এটা সময়ত আমি একলগত জব কৰিছিলো, ব্যক্তিগত প্ৰতিষ্ঠান এটাত আমি একলগত জব কৰিছিলো, তেওঁ সুস্থ আছিল। 2008-09 কথা, এইটো 7-8 কথা। তো বন্ধুসকল সুস্থ আছিল, কিন্তু কিয় এনেকুৱা হ'ল আৰু তেওঁৰ মনত কি আছে আৰু কেনেকৈ তেওঁৰ পৰিয়াল চলি আছে, আমি ডিটেইল জানিবলৈ চেষ্টা কৰিম। তো আপোনালোকে নিজে শুনা পালে, নিজৰ কাৰণে খোজা নাই, ছোৱালীৰ কাৰণে চিন্তা কৰি আছে, নিজৰ খোৱাৰ যোগাৰ নাই, কিন্তু তথাপি ছোৱালীৰ ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আছে। তাৰমানে বন্ধুসকল, মোৰ দৰে আপোনাৰ দৰে সুস্থ মাইণ্ডৰ মানুহ এজন পেৰালাইজ হৈ পৰি থাকিলে তেওঁৰ চিন্তাধাৰাটো সুস্থই হ'ব নাই, এওঁতো কোনো পাগল নহয়, কোনো মানসিকভাৱে বিকাৰগ্ৰস্ত নহয়। চ' বন্ধুসকল, তেওঁৰ অন্তৰত কি হৈ আছে, তেওঁৰ অন্তৰত কি চলি আছে আপোনালোকে নিজেই গম পাইছে বন্ধুসকল। চ' বন্ধুসকল, অসমবাসী ৰাইজলৈ মোৰ অনুৰোধ থাকিব, আমি চবেই হেল্প ইচ্ছা কৰিলে কৰিব পাৰো, কমচে কম 100 টকাকৈ হেল্প কৰিব পাৰো। আৰু যিসকল মানুহ চিনি পাওঁ, কিংটঙক চিনি পাওঁ, সেইসকল মানুহলৈ অনুৰোধ থাকিব কমচে কম 500 টকা এটা সহায় কৰিব, কাৰণ এওঁৰ ফেমিলিটো চলিব পৰা এটা ব্যৱস্থা কৰি দিব লাগে। তো বন্ধুসকল, আমি সৰু এটা হয়, আমি সৰু এটা সংগঠনৰ পৰা আহিছো, যিখিনি পাৰো আমি সহযোগিতা আগবঢ়াই যাম। তো বন্ধুসকল, আপোনালোকেও কৃপণতা নকৰিব বন্ধুসকল। আমি এজন মানুহৰ কিডনী বিক্ৰী কৰিব দিব নোৱাৰি। এখন অসমত জুবিনদাৰ অসম হয়, এখন ভূপেন হাজৰিকাৰ অসম হয়। চ' বন্ধুসকল, আমি এনেকুৱা এখন দেশত বসবাস কৰি আছো যে এটা বাচ্চাৰ পঢ়াৰ কাৰণে যদি এজন মানুহৰ কিডনী বিক্ৰী কৰিব লগা হয়, তেতিয়াহ'লে বন্ধুসকল আমি মানুহে জীয়াই থকাতকৈ নাথাকাই ভাল, এনেকুৱা এটা পৰিৱেশ আহি যাব। চ' বন্ধুসকল, আহক আমি সকলোৱে মিলিজুলি এই ফেমিলিটোক একবাৰ চাই লওঁ, এই ফেমিলিটোক একবাৰ সহায়ৰ হাত আগবাঢ়ি দিওঁ। চ' বন্ধুসকল, স্ক্ৰীনত দিয়া নম্বৰ, একাউণ্ট নম্বৰ আৰু নম্বৰ থাকিব, আপোনালোকে স্কেন কৰিলেও কৰিব পাৰিব। ইয়াতে জিপে নম্বৰ আছে, নম্বৰটো অলপ ভালকৈ দেখাই দিয়ে, জিপে নম্বৰ আছে, আপোনালোকে জিপেত দিব পাৰে। বন্ধুসকল, যোনে যিমান পাৰে হেল্প কৰি যাব বন্ধুসকল।